হেল্ল' গাইজ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। তো এতিয়া ভেলাঘৰ পুৰিব যাম মই। এইফালে আমাৰ মামাহঁতৰ ছোৱালীজনী মহাবিদ্যাত। তো গাইজ আমি ভেলাঘৰ পুৰিবলৈ আহিলোঁ। তো চাওক, সৰুকৈ বনাইছিলোঁ এটা আৰু ঘৰত প্ৰতি বছৰে বনাওঁ। তো এতিয়া জুই দিম ৰ'বক। এতিয়া 3 পাকটো ঘূৰি লওঁ, নিয়মটো পালন কৰোঁ, তাৰপিছত মেজিটো জ্বলাই দিম। তো গাইজ আজি ঠাণ্ডাটো অলপ কম দিছে। তো এতিয়া জ্বলাই দিলোঁ ভেলাঘৰটো। তো সেৱা চেৱা কৰি আহিলোঁ। তো এতিয়া ভেলাঘৰটো পুৱাই আছোঁ। তো মেজিৰ জুই পুৱালোঁ। তো যাতে বছৰটো ভালে কুশলে যায় তাকে কামনা কৰিছোঁ। তো এইফালে মেজিটো পুৰা হৈ গ'ল। সৰুকৈ বনাইছিলোঁ না, বনাই তৎক্ষণাতে হ'ল। তো এতিয়া দেউতাই আহিলে প্ৰসাদ চসাদ আগবঢ়ালে, প্ৰসাদ সান্দহ লাৰু পিঠা এইবিলাক। তো এতিয়া আমাৰ এইবিলাক ওচৰৰে ভতিজা চতিজা আহি গ'ল। এতিয়া বৰমাহঁত মাহঁত গোটেই বৌহঁত গোটেইবিলাক আহিল। তো এতিয়া প্ৰসাদ খাব হ'ল। তো এতিয়া দেউতাই প্ৰসাদ ভাঙি আছে। প্ৰথমতে ভেলাঘৰত দি দিলে। তো এতিয়া মই লৈ ল'লোঁ। এয়া চাওক, কলে আপেলে প্ৰসাদে লৈ ল'লোঁ। তো এতিয়া খাব লাগে। এতিয়া মাহঁতে খাই আছে। তো এতিয়া মই খাম ৰ'বক, আপোনালোকে চাওক আৰু কি কৰিব। তো চাওক, মই খাই আছোঁ। মই খাত এনেই ভাল গাইছ। তো এইফালে সান্দহ চান্দহ বিলাই আছে। তো এইবিলাক মই ঘৰত খাম। এতিয়া প্ৰসাদকেইটাই খাই লওঁ। তো আপোনালোকেও ভেলাঘৰ পুৱাইছে চাগে। তো কমেণ্ট কৰিব কোনে কোনে ভেলাঘৰ পুৱাইছে। পিঠা খাই আছোঁ। তিল পিঠা মোৰ একদম ফেভৰেট। তো যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।